আৰবিয়ান যুৱকজনে অকলশৰীয়া এই সুন্দৰী যুৱতীগৰাকীৰ লগত এয়া কি কৰিলে? এগৰাকী সুন্দৰী যুৱতীৰ লগত এজন আৰবিয়ান যুৱকে কি কৰিলে সেয়া দেখিলে আপুনিও অবাক হৈ পৰিব। এগৰাকী সুন্দৰী যুৱতী আৰু এগৰাকী আৰবিয়ান যুৱকৰ এই ভিডিঅ' সম্প্ৰতি সামাজিক মাধ্যমত খুবেই চৰ্চিত হৈ পৰিছে। হিন্দু মুছলমান বুলি কথা নাই, সকলোৱে ভিডিঅ'টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। যোৱা দুদিনৰ পৰা ভিডিঅ'টো টুইটাৰ আৰু ইউটিউবত আটাইতকৈ জনপ্ৰিয় ভিডিঅ' হিচাপে খুবেই সমাদৰ লাভ কৰিছে। ভিডিঅ'টো ছৌদি আৰবৰ বুলি দাবী কৰা হৈছে। ভিডিঅ'টোৰ পৰা শিকিবলগীয়া বহু কথাই আছে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব, ইছলাম ধৰ্মৰ বিশ্বাসীসকলে জানে যে মানুহৰ শৰীৰৰ প্ৰতিটো অংগৰ পৰ্দা আছে, তেনেকুৱা চকুৰো পৰ্দা আছে। হাদিছত আহিছে, তোমালোকে নিজে নিজৰ চকুৰ হেপাচত কৰিবা, অৰ্থাৎ তোমালোকে নিজে নিজৰ চকুৰে এনে কোনো বস্তু নাচাবা যি চালে গুনাহ হয়। এতিয়া এই দৃশ্যটোলৈ মন কৰক, আৰবিয়ান যুৱকজন আৰু এই সুন্দৰী যুৱতীগৰাকী দুয়ো আগবাঢ়ি গৈছে এখন লিফ্টৰ ফালে, কিন্তু হঠাৎ যুৱকজনৰ দৃষ্টি পৰিল যুৱতীগৰাকীৰ ফালে। লগে লগে যুৱকজনে নিজৰ চকু তলফালে দি কান্দোন আৰম্ভ কৰে। কাষতে থকা কোনোবাই কিয় কান্দিছে বুলি প্ৰশ্ন কৰাত যুৱকজনে উত্তৰত ক'লে, যুৱতীগৰাকীক দেখি মোৰ ভয় লাগিছে, কাৰণ তাই অকলে, ময়ো অকলে। এই অৱস্থাত যদি মই শয়তানৰ কবলত পৰি যুৱতীগৰাকীৰ পিনে বেয়া চকুৰে চাওঁ, তেন্তে কিয়ামতৰ দিনা মোৰ সৃষ্টিকৰ্তাই মোক এৰি